Hello friends, good morning. Welcome back to my channel. আৰু আজি মই ৰাতিপুৱাই vlog কৰিব আৰম্ভ কৰিছো। ৰাতিপুৱা বুলি কৈছো যদিও ৰাতিপুৱা হৈ থকা নাই, এতিয়া 11টা বাজিলে। মুৰ্গা ধুই উঠুতে মোৰ দেৰি হৈ গল আৰু এতিয়াহে পুৱাৰ চাহ খাবলৈ লৈছো। আৰু ইফালে দেউতাই মাছ আনিছে, মায়ে মাছ ধুই আছে আৰু দেউতাই খৰি ফালি আছে আৰু বায়ে বনাই আছে চাহ। এইটো ব্লগত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম দুমাহীৰ দিনা আমাৰ ঘৰতনো কি কৰা হয়, আজিৰ দিনটোনো কেনেকৈ কটাও সেইখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল। ফ্ৰেণ্ডছ, মোৰ চাহ পানী খোৱা লোৱা হ'ল আৰু খোৱা দেৰিয়ে হৈ গ'ল আৰু এতিয়া 12টা বাজিছে আৰু মই এতিয়াহে ব্লগটো আৰম্ভ কৰিবলৈ ওলাইছো। কাৰণ মই ভিডিঅ' এডিট কৰি আছিলো আৰু যোৱাকালি উৰুকাৰ ভিডিঅ'টো মই এতিয়া আপলোড হৈ আছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু মোক আগৰ নিচিনাকৈ বহুত মৰম দি যাব। আৰু এতিয়া মই আছো ড্ৰয়িং ৰুমত আৰু বায়ে ড্ৰয়িং ৰুমটো এনেকৈ ধুনীয়াকৈ সজাইছে। তো তেতিয়াহ'লে আমাৰ ড্ৰয়িং ৰুমৰ টুৰটো আপোনালোকক দি দিওঁ। আৰু এয়া বিহু বুলি বায়ে এনেকৈ ড্ৰয়িং ৰুমটো গামোচা দি সজাইছে। এনেকৈ বায়ে ধুনীয়াকৈ গামোচা দি ড্ৰয়িং ৰুমটো আমাৰ সজাইছে বিহু বুলি। আৰু এইটো মই ডেকোৰেশ্যন কৰি থৈ দিছোঁ, বায়ে ৰং কৰি থৈ দিছিলে। ইয়াত এনেকৈ ফুল-চুলবোৰ বেয়া হৈ আছিলে আৰু মই এনেকৈ ধুনীয়াকৈ ফুলবোৰ এনেকৈ ডেকোৰেশ্যন কৰি ইয়াতে এটা গোলাপ ফুল এনেকৈ দি ধুনীয়াকৈ সজাই থৈ দিছোঁ। কোণাত খুব ধুনীয়া লাগে। কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে এইটো। আৰু ডাঙৰ সোফাখনৰ কাষত এনেকৈ এটা শহাপহু আৰু এটি পুতলাৰ লগতে এবাৰ ফ্ৰেণ্ডে তাইক বাৰ্থডে গিফ্ট দিয়া ফটো এখন আছে। আৰু এইফালে কাষৰখনত এটা ফুলৰ টাব, লগতে বায়ে ক্ৰাফটিং কৰা দুটা বটলৰ লগতে কাপ প্লেট এযোৰ এনেকৈ থৈ দিছোঁ। এয়াই আছিল আমাৰ ড্ৰয়িং ৰুমৰ টুৰটো আৰু লগতে এয়া কিছুমান ফটো আছে। বায়ে আঁকি থোৱা ফটো কিছুমান এনেকৈ সজাই থোৱা আছে। আৰু এয়া ইফালে ভূপেন হাজৰিকা আৰু লতা বাইদেউৰ ফটো এখন এনেকৈ দেউতাই ক'ৰবাত যাওঁতে লৈ আহিছিলে, এনেকৈ থৈ দিয়া আছে। আৰু এতিয়া 12টা বাজি গ'লেই। তো আজি সেইটোকে দুমাহী আমাৰতো ভাত পানী খোৱা লোৱা নহয়, আমাৰ বুলিয়ে নহয় অসমীয়া মানুহে আজিৰ দিনটো ভাত পানী নাখায়। সকলোৱে দৈ বোকা চাউল খায়, কিন্তু মই দৈ নাখাওঁ। সেয়েহে দেউতাই মোলৈ আনিছে গাখীৰ আৰু মই গাখীৰ আৰু বোকা চাউল খাম অলপ দেৰিকৈ। এতিয়া বাজিছে 1টা আৰু ইফালে মায়ে জলপানৰ যোগাৰ কৰিছে। তেতিয়াহ'লে আহক যাওঁ আৰু খাওঁ জলপান। আৰু এইফালে এয়া মায়ে জলপানৰ যোগাৰ কৰিছে, দৈ, ক্ৰীম, মিঠাই আৰু বোকা চাউল, লগতে বুনিয়া। আৰু এইফালে দেউতায়ে চাই আছে ৰেঙনি টিভি। এয়া মায়ে দেউতাক দিবলৈ ওলোৱা জলপানৰ বাতিটো। আৰু এইটো হৈছে মোৰ জলপানৰ বাতি। মই যিহেতু দৈ নাখাওঁ সেইকাৰণে দেউতাই মোক আনি দিছে আমুল তাজা। আৰু এয়া মই আমুল তাজাৰে খাবলৈ লৈছোঁ বোকা চাউল।
তেতিয়াহ'লে এতিয়া মই খাই লওঁ আৰু ফ্ৰেণ্ডছ খোৱা লোৱা হ'ল আৰু খাবলৈ খুব ধুনীয়া হৈছিলে ভাল লাগিল খাই আৰু এতিয়া মাহঁতে খাই আছে খাই উঠি মায়ে মাছ ভাজিব আৰু হাতখন আঞ্জাৰ কাৰণে যোগাৰ কৰিব ময়ো মাহঁতক সহায় কৰি দিম তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব এই ফ্ৰেণ্ডছ এতিয়া আমাৰ ফটোশ্বুট চলি আছে এয়া মোৰ বায়ে পুৰণা মুগাৰ যোৰা পিন্ধি ফটো উঠি আছে এয়া আমাৰ ফটোশ্বুট চলিয়ে আছে এইফালৰ পৰা সেইফালে আপোনালোকে কমেন্ট কৰি জনাব বা কেনেকুৱা লাগিছে এফালে ছাগলী কেইটা চাওঁ এয়া বাপুবাহঁতৰ ছাগলী ৰ'দ ওলাইছে এতিয়া আমাৰ হাতখন আঞ্জা বনোৱা হ'ব আপোনালোকে ভিডিঅ'টো চাই থাকক হেল্ল' ফ্ৰেণ্ডছ আৰু বাৰ ফটোশ্বুট কৰা হ'ল আৰু মই আহিলোঁ ঘৰত আৰু ফালে মাইনাই চাই আছে টিভি আৰু এয়া মাছ মায়ে ধুই পখালি থলে লগতে কণী আৰু এতিয়া মাছখিনি ফ্ৰাই কৰিব মায়ে ময়ো মাক অলপ সহায় কৰি দিওঁ মায়ে মাছ ভাজিব আৰু ময়ো চব্জি তৰকাৰীখিনি কুটি দিওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব ফ্ৰেণ্ডছ আৰু এতিয়া চব্জি কাটিব হৈছে তেতিয়া মানে চব্জি কাটিম বুলি ক'লোঁ কিন্তু মানে দেউতা অহা নাছিল ঘৰত মিটিঙত আছিলে তো মায়ে ক'লে যে দেউতাক সুধিহে চব্জি কাটিব লাগিব কি খায় তো এতিয়া দেউতা অহা নাই যদিও দেউতাই লাও কোমোৰা খাম বুলি কৈ থৈ দিছিল তো বায়ে তাকে লাও কোমোৰা কাটি আছে আৰু মায়ে মোক কৈছে যে তই ধূপ চাকি জ্বলাবি এতিয়া একো কাম নকৰিবি তো মই আহিছোঁ ব্লগ বনাবলৈ মানে মই কাম কৰি আছিলোঁ আৰু কাম কৰি থকাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ তো এতিয়া মোক চাব পাৰে মই লিপষ্টিক লৈ পুৰা ষ্টাইল কৰিছোঁ আচলতে কাম বন কৰি উঠি ভৰি হাত ধুলোঁ ধুই এনেই মন গ'ল কি বেমাৰকে থাকিম নেকি বুলি সেইবুলি আৰু লিপষ্টিক লগাইছোঁ সেইবিলাক কৰিছোঁ কৰি তাৰে পিছত খুৰীমাহঁতৰ মাইনাই কৈছে বোলে এইবোৰে তই এইবিলাক কি কৈছা তই তোৰ ইমান ষ্টাইল হৈছে এইগিলাখান কৈ আছে হাঁহিও উঠিছে তাৰপিছত যে মই বিচনাত বহিছোঁ ব্লগ বনাবলৈ আৰু এতিয়া বায়ে চব্জি কাটি আছে আৰু মই বিহু গান লগাই থৈ দিছোঁ এতিয়াহ'লে আহক চাওঁ বায়েনো কি চব্জি কাটি আছে আৰু মই এতিয়া কাটিছোঁ লাও আৰু কেমেৰামেন মাইনা দেই মই লাও কাটি আছোঁ আৰু তাই আমাক ভিডিঅ' কৰি আছে এয়া বা আৰু মই দুটাই চব্জি কাটি আছোঁ আৰু মাইনাই ভিডিঅ' কৰি আছে হ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক ফ্ৰেণ্ডছ এতিয়া আমাৰ চব্জি কুটা হৈ গ'ল আৰু আমাৰো মাছ ভাজি হৈ গ'ল এতিয়া আমি চাহ খালোঁ চাহ পানী খাই লৈ উঠি এতিয়া মায়ে আমাৰ ভাত পানী বনোৱা আৰম্ভ কৰিব আৰু এতিয়া 6:30 বাজিলে আৰু মই এতিয়া যাম এঠাইলৈ এটা বস্তু আনিবলৈ এতিয়া আপোনালোকক নকওঁ কি বস্তু মই বস্তুটো লৈ আহি আপোনালোকক দেখুৱাম তেতিয়াহ'লে চাই থাকিব কিনো বস্তু আপোনালোকক দেখুৱাবলৈ মই লৈ আহোঁ ফ্ৰেণ্ডছ মই যে আপোনালোকক কৈছিলোঁ এটি বস্তু আপোনালোকক দেখুৱাম বুলি সেই বস্তুটি আচলতে বস্তু নহয় এই কাপোৰযোৰ মোক পেহীয়ে দিছিলে এইটো গ্ৰীণ কালাৰৰ সৰু কাপোৰ এখিনিটি তো মোক কৈছিলে যে তোৰ যি মন যায় তাকে চিলাই কৰি ল'বি
আৰু এয়া মই এযোৰ চুইজাৰ চিলাই কৰি লৈছোঁ চুইনিখন ইয়াৰে নহয় কিন্তু হ'লেও কাপোৰযোৰ এনেকৈ চিলাই কৰি লৈছোঁ এযোৰ আৰু মই এইযোৰকে আনিবলৈ গৈছিলোঁ আৰু এইযোৰ আনি মেলি এতিয়া 8 বাজি গ'ল মায়ে ভাত বনোৱা ষ্টাৰ্ট কৰিছে কিবা কাৰণে হ'লো চাগে তো মই এতিয়া তাড়াতাড়ি চেঞ্জ কৰোঁ কৰি কিনে যাওঁ মায়েনো কি বনাই আছে আমি চাওঁগৈ ফ্ৰেণ্ডছ এয়া মায়ে এতিয়া জুইত বনাই আছে লাওৰ আঞ্জা আৰু ভাজা বনাই হৈ গ'ল জুইতে এতিয়া লাওৰ আঞ্জা বনাই আছে জুইত আৰু ইফালে গেছত মায়ে ভাত বনাইছে আৰু কণীও হ'বলৈ দিছে আৰু দালিও বহাইছে গেছতে মই এতিয়া অলপ সময়ৰ কাৰণে আমাৰ জগাখিনি দখল কৰি লৈছোঁ আৰু আপোনালোকক দেখাওঁ এয়া ফ্ৰেণ্ডছ মায়ে লাও আৰু কোমোৰা বনাইছে এইমাত্ৰ বহাই থৈ গৈছে মায়ে এয়া জুইত এনেকৈ আৰু এয়া বস্তুবোৰ চব ইয়াতে আনি থৈ দিছে আৰু মই লাওৰ আঞ্জা লাৰি আছোঁ লাওখিনি ভাজি আছোঁ আজি ভাতত ডাঙৰ মাছেৰে লাও কোমোৰাৰ আঞ্জা আজি লাও কোমোৰাৰ আঞ্জা এতিয়া বনাই আছোঁ আৰু ইফালে বগৰীৰ আঞ্জা আছে সৰু মাছৰ সৈতে আৰু বিলাহী কণী যিটো মই বনাবলৈ যোগাৰ কৰি আছে আৰু মাহৰ দালি হৈ গ'ল আৰু ইফালে ভাতো হুইছেল মাৰিছে তো এনেকৈ 7খন আঞ্জা হৈছে আমাৰ আৰু ইফালে খাৰ আছে খাৰ বনাব আৰু তো এনেকৈ আমাৰ 7খন আঞ্জা হৈছে আৰু এতিয়া প্ৰায়খিনি বনোৱা হৈছেই অকল খাৰখনহে বনাব আছে আৰু কণী বিলাহীখিনি তো মায়ে সেইখিনি বনাব এতিয়া আৰু মই এতিয়া লাও আঞ্জাখিনি লাৰি আছোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকি আৰু এয়া মই লাওৰ আঞ্জা বনাই আছোঁ আৰু মাইনাই মোক ভিডিঅ' কৰি দিছে হেই ফ্ৰেণ্ডছ আৰু এতিয়া মই খাব লৈছোঁ মাছ ভাজা আৰু মই এনেকৈ ভাজা বুকৰ মাছ খাই বহুত ভাল পাওঁ আৰু কাৰ কাৰ প্ৰিয় মোক জনাবচোন তেতিয়াহ'লে মই এতিয়া ভাজা মাছখিনি খাই লওঁ আৰু এয়া দেউতাই কণী চেলাই আছে এয়া মাহৰ দাইল আৰু এয়া খাৰ এয়া মাংস আৰু ইয়াত আছে ভাত আৰু এয়া কণী মাছৰ আৰু এতিয়া মই ৰান্ধি আছোঁ বিলাহী কণী এয়া কণী ফ্ৰেণ্ডছ এতিয়া মই বনাই আছোঁ বিলাহী আৰু কণীৰ আঞ্জা ইতিমধ্যে আমাৰ 9টা বাজি গ'লেই তো মই তাড়াতাড়ি বিলাহী আৰু কণীৰ আঞ্জা বনাই আছোঁ আৰু জুইত মায়ে লাওৰ আঞ্জা বনাই আছে এতিয়ালৈকে হোৱা নাই আৰু এতিয়া মই আপোনালোকক ডাইৰেক্ট ভাত খোৱাৰ সময়ত লগ পাম আমাৰ আজি দুমাহীৰ নিশাৰ এসাঁজটো লৈ তেতিয়ালৈকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু আজি নিশাৰ আমাৰ এখন থালি এয়া লাও কোমোৰাৰ আঞ্জা এয়া কণী এয়া ভাজি এয়া মাছৰ কণী এয়া মাহৰ দাইল এয়া খাৰ আৰু এয়া ভাত এয়াই আছিল আজি আমাৰ দুমাহীৰ এসাঁজ তেতিয়াহ'লে এতিয়া মই খাই লওঁ আৰু খাই লৈ আপোনালোকক লগ পাই আছোঁ ফ্ৰেণ্ডছ এতিয়া আমাৰ খোৱা লোৱা হ'ল আৰু ৰাতি বহুত দেৰিয়ে হ'ল 11টা বাজিবই হ'ল এইবোৰ সামৰি জুমৰি বিচনালৈ আহোঁতে আৰু আজি দুমাহীতনো কি কৰিলোঁ সেইখিনি আপোনালোকক সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব মোৰ এই ভিডিঅ'টি চাই কিনে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰি দিব আৰু এতিয়া যিহেতুকে 11টা বাজিছে মোৰ বহুত টোপনিও ধৰিছে আৰু তো মই এতিয়া যাওঁ শুবলৈ
তেতিয়াহ'লে আজিলৈ আহিছোঁ যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ এই দুমাহীৰ ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ